নমস্কাৰ বন্ধুসকল ৰদালি ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোৰ লগত মোৰ আৰু এটা মানে কৰি থোৱা ভিডিঅ' আছিলে মানে একেলগে ভিডিঅ'টো মানে দিম এই ভিডিঅ'টোৰ লগতে আৰু এতিয়া 12:30 বাজিছে আৰু চাওক আজি মই ৰান্ধিবলৈ লৈছোঁ এয়া পচলা মই ফাৰ্ষ্ট টাইম পচলা বনাম আগতে মাহঁতে বনাইছিলে খাইছিলোঁ কিন্তু কি কাৰুকাৰ্য মই সঁচাকৈ একদম নাজানো কিন্তু খাই খুব ভাল লাগে আৰু এখেতে হেৰিৰ এইটো কি বুলি কয় কলগছৰ এনেকুৱা গাটো তাৰমানে ভিতৰৰ যিটো অংশ সেইটো কিনি আনিছিলে আৰু আনি পেলাই মোক ক'লে তুমি কাটা মই ইমান টান পাইছোঁ কাটিবলৈ বাকলিবিলাক গুচাই গুচাই একদম লাষ্টত যিটো থাকে মিহি অংশ সেইটোৱে কাটিব লাগে তাৰ পৰাই পচলা সেইটোকে পচলা বুলি কোৱা হয় তাৰপিছত আগতে দেখোঁ কাটে কিন্তু কাটোতে কেনেকুৱা লাগে কি কথা নাজানো মই অকণমানে কষ্ট পাইছোঁ বাৰু যিয়ে নহওক আজি বনাম আপোনালোকে অকণমান দেখাম আৰু যিখিনি পাৰোঁ আপোনালোকে চাব আৰু বৰ্তমান ল'ৰা নাই স্কুল গ'ল ডাঙৰটো আৰু এখেতটো অফিচলৈ আৰু সৰুটো শুই আছে আৰু এইখিনি সময়তে মোৰ এতিয়া দায়িত্ব হেৰি কৰাৰ ভাত বনোৱাৰ বাকী বিশেষ মানে কি ওলাই গৈছিলোঁ মাজতে এফালে কিন্তু ল'ৰাটো লগতে থাকে যে মোৰ মানে ভিডিঅ'টো কৰিবলৈ অকণমান অসুবিধা হৈ যায় এখেতো ইফালে সিফাল গুচি যায়গৈ তাৰপিছত এখেতে অকণমান ধৰি দিলে তেতিয়া মই কৰিব পাৰোঁ তাৰপিছত কৈ থাকিবলৈও বেয়া লাগে ব্যস্ত হৈ থাকে বা পুতুককৈ যাবও লাগে আহি আকৌ বনাবও লাগে অকলশৰীয়া যিহেতু সেইকাৰণে যেনেকৈ পাৰিছোঁ যিটোকে আছোঁ যেনেকৈ আছোঁ সেইখিনিকে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব আৰু ভাল লাগিলে আপোনালোকে জনাব কেনেকুৱা লাগিল ঠিক আছে চাই থাকক ভিডিঅ'টোৰে এয়া মই কিটচেনলৈ আহিলোঁ আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ কাটা মেলা যিখিনি মানে পচলাৰ কাৰণে সেইকাৰণে মই কি লৈছোঁ সেইটোহে দেখাই দিছোঁ এয়া দুটা আলু কাটি থোৱা পিঁয়াজ নহৰু মই অকণ সৰহকৈ লৈছোঁ আদা শুকান জলকীয়া তেজপাত আৰু কেঁচা জলকীয়া এইফালে পচলাখিনিত হালধি নিমখটো দিয়ে লৈছোঁ হালধি নিমখ আকৌ লাগিব মচুৰ দালি আৰু মই এইটো গ্ৰাইণ্ড কৰিবলৈ লোৱা বাতিটো লৈ লৈছোঁ আৰু মই এতিয়া এয়া মিঠাতেল লৈ লৈছোঁ এইখিনি বস্তুৰে আজি মই মানে পচলাখিনি বনাম আৰু এতিয়া মই কাটি লওঁ ঠিক আছে চাই থাকিব চাওক আলুখিনি মই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু অলপমান মই ইয়াৰ গ্ৰাইণ্ডাৰ মেচিনটোত হেৰিত দি দিছোঁ বাতিটোত এইখিনি ইয়াত আছে আদা নহৰু শুকান জলকীয়া আৰু পিঁয়াজ আৰু মছলাত দিম মই গুড়ি জিৰা মছলা মানে পেকেট মছলা দিম মই জিৰা মানে মোৰ গোটা জিৰা নাই সেইকাৰণে পেকেটৰ জিৰা আছে পেকেটৰ জিৰা দিম আৰু গৰম মছলা মানে খোলা আছে গোটা গৰম মছলাটো যে সেইটো আছে সেইটো দিম আৰু ইফালে ইয়াত দেখিছে ডেক্সিটোত মই আমাৰ ইয়াত হিটাৰ ইউজ কৰিব পাৰি যিহেতু লাইটৰ বিলটো একদম কম আহে আৰু ইয়াতে গৰম পানী কৰি দিছোঁ গৰম পানী দিলেহে মানে তৰকাৰীখন সোৱাদটো বোলে ভাল হয় আৰু চাওঁ আজি ফাৰ্ষ্ট টাইম বনাবলৈ ওলাইছোঁ কি হয় কি নাই আৰু দেখাম আপোনালোকক দেই যিখিনি পাৰোঁ পেষ্টখিনি কৰি আনিছোঁ আৰু একেবাৰে মিহি কৰি দিয়া নাই এনেও ভাজোতে মিহি হৈয়ে যাব মিলি যাব ঠিক আছে মই এতিয়া বনাই লওঁ এইফালে কেৰাহীখন লৈ লওঁ বেছি পচলা নাই অলপমান আছে সেইকাৰণে সৰু কেৰাহী এটা লৈ লৈছোঁ কেৰাহীটো পাতি দিছোঁ বনাই লওঁ চাই থাকিব কিছুমান বস্তু মানে মোৰ ইমান খাবলৈ মন যায় মানে বনাব যিহেতু নাজানো আগতে মাহঁতে বনাই চাই থাকিব লাগে অৱশ্যে চাই থকা নহয় তেনেকৈ খালি খোৱা পাতত খালি খায় সাধাৰণ কিছুমান বস্তুটো জানোৱেই কিন্তু এনেকুৱা বস্তু গাঁৱলীয়া বস্তু আমাৰ ঘৰে ঘৰে পোৱা কলগছ সেই তাৰ পৰা যে এনেকৈ ইমান ধুনীয়া এটা বস্তু খাব পাৰি বনাব পাৰি সেইটো মানে সঁচাকৈ এইবিলাক বস্তু আমি জানিব লাগে এতিয়া যদি মই নাজানো পিছত মোৰ ল'ৰাটোৱে ক'ব মায়ে এইবিলাক আমাক বনাই খোৱাই নাই সেইকাৰণে আজি ট্ৰাই কৰিছোঁ দেই আৰু ইফালে কেৰাহীয়া জুই দি দিলোঁ ইফালে তেলটো লৈ লওঁ এয়া তেল লৈ লৈছোঁ তেল ঢালি দিওঁ তেলটো অকণ সৰহকৈ দিছোঁ বাৰু আৰু মই আলুটো মানে আমাৰ এখেতেও আলু ভাল পায় ময়ো ভাল পাওঁ সেইকাৰণে আলুটো অকণমান
সৰহকৈ দিছোঁ, নহ'লে এটা আলু দিলেই হয়। এতিয়া তেলটো গৰম হৈ লওক। আৰু মচুৰ দালি ইয়াত তিয়াই থৈছিলোঁ, মচুৰ দালিখিনি। আৰু মচুৰ দালি মানে তিয়াই থ'লে কোমলি যায় আৰু পুটুককৈ মানে হেৰি হয়, ভাজি দিয়াৰ পিছতে গৰম পানী ঢালিলে ধুনীয়াকৈ মানে মিলি যায়। ঠিক আছে, বনাই লওঁ আৰু ন, গৰম হওক। ইয়াত অকণমান পাঁচফোৰণো দিম। পাঁচফোৰণ, এয়া পাঁচফোৰণ, এইবিলাক চব মানে বস্তু এখেতে যোগাৰ কৰি ৰাখে। এইখিনি কিন্তু ক'বলগীয়া, তেখেতে মানে এইবিলাক বস্তু খোৱাত খুব মানে ইণ্টাৰেষ্টেড। মাছ মাংসৰ প্ৰতি ইমান নাই, কিন্তু শাক পাচলি এয়া মানে এনেকুৱা বস্তুবিলাক খাই খুব ভাল পায় তেখেতে। আজি তেখেতৰ কাৰণেই বনাইছোঁ, তেখেতে লৈ আনিছে। মই জানো নাজানো বোলো ট্ৰাই কৰোঁ। এয়া মই ইয়াত দি লৈছোঁ কেঁচা জলকীয়া, পাঁচফোৰণ, তেজপাত আৰু পিঁয়াজ। এই মছলাখিনি এতিয়া ইয়াত বাকি দিম। এইখিনি অকণমান মানে হেৰি হৈ লওক, ভাজ খাই লওক। আৰু এতিয়া ইয়াৰ মছলাখিনি মই ইয়াত দি দিছোঁ। এয়া আৰু মছলাত নিমখ অকণমান দিম বাৰু, অলপমান বোলো তেলটো মানে ওলাই যাওক মছলাৰ পৰা। এয়া টিকলিও উঠি আহিলে, চাওক। এই দৰ্জাখন দেখিছে, ভিতৰৰ দৰ্জাখন মাৰি থৈছোঁ, আৰু এখন দৰ্জা আছে সিফালে দেখি গুচি আহিছে। টুকু, তুমি উঠি গ'লা? হা, চাই আছে। এয়া মই বনাই আছোঁ। এয়া দাদা আহিব এতিয়া ন, দাদা আহিব, পাপা আহিব। ঠিক আছে দেই, এবাৰ বনাই লওঁ। এতিয়া ই উঠি গ'ল, অকণ সময় ৰখিব লাগিব, নহ'লে মই আৰু দেখাব পাৰিলোহেঁতেন আপোনালোকক। তাৰ লগত অকণমান লাগি লওঁ, তাৰপিছত আকৌ বনাম। আৰু এয়া দেখিছে, মই আলু আৰু দালি সকলোখিনি ভাজি ল'লোঁ। ভাজি পেলাই এতিয়া পচলাখিনি ঢালিছোঁ, আৰু এইখিনি ধুনীয়াকৈ লৰাম। এতিয়া মই পচলাখিনি ধুনীয়াকৈ লৰাম। বেছি পচলা নহয় বাৰু, কেৰাহীটো সৰু। ইফালে ভাজি হৈ গৈছে আৰু এয়া চাওক, মহাদেৱ। এয়া তুমি কি কৰিছা? এই টিলিঙাটোৰ অৱস্থা দেখিছে? টিলিঙাৰ তলৰ এইটো নাই, এইটো হয়নে? এতিয়া সেই চামুচেৰে টিংটিঙাই আছে। দিয়া, দেখাই দিয়া কেনেকৈ মাৰে, টিলিঙা কেনেকৈ বজায়, দেখাই দিয়া। অঁ, দেখাই দিয়া। টিং 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 না, টিং টিং। এই মোজা পিন্ধাই দিছোঁ। শুই থাকোঁতেতো মোজা পিন্ধা নাছিলে, এতিয়া আকৌ মোজাযোৰ পিন্ধাই দিছোঁ। কালি ৰাতি বৰষুণ দিছে, আপোনালোকে গম পাইছে নাই নাজানো। আমাৰ যোৰহাটত আছোঁ যিহেতু, যোৰহাটত বৰষুণ দিছে। আৰু বতৰটো কিবা ডাৱৰীয়া ডাৱৰীয়া। আৰু এইফালে আপোনালোকক মানে কি ক'ম আৰু আমাৰ দেহা বহুত বদমাছ হৈছে। এতিয়া তাক গাখীৰ লাগে, দেখিছে? বদমাছ, এক নম্বৰ বদমাছ হৈছে ন এনি। ঠিক আছে, তাক অকণ গাখীৰ চাখীৰ দি লওঁ, আৰু ভাজিখিনিও লৰাই লওঁ। আকৌ আহি আছোঁ, চাই থাকিব দেই। এয়া আমাৰ ল'ৰা আহি গ'ল, আৰু সিফালে আমাৰ তৰকাৰী হৈ গ'ল। আজি পৰীক্ষা হৈছিলে ছায়েন্সৰ, কেনেকুৱা হৈছে? ভাল। তোমাৰ সদায় ভালেই হয় ন, বেয়া কেতিয়াও নহয়, ভালেই হয়। ভালেই হৈছে চাগে, তেনেই কৈছোঁ। ঠিকে আছে, ভালেই হ'ব লাগে ন, হয়নে নাই? কাইলৈ আছে নাই? আছে। এতিয়া খোলা গ'ল, যোৱা কাপোৰ কানি খুলিব। কাইলৈ মানে এনেই এটা হ'ব। আৰু এইটো দেখিছে, এইটো একদম টুক 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 টুককৈ বদমাচি। হাঁহিছে, হাঁহিছে। সি নিজকে দেখিছে যে ক'ব নোৱাৰা হৈ গৈছে। ব'ল ব'ল, ব'ল আগলৈ ব'ল। গৈ থাক, গৈ থাক, গৈ থাক। ভালকৈ কাপোৰখিনি খোল, কাপোৰখিনি ভালকৈ খোলবা। আৰু ইফালে বাহিৰত আহিছোঁ। এতিয়া গৰম পানীৰ চুইচটো দি দিওঁ। ইয়াতে গৰম পানী লৰালে। এতিয়া অকণমান ৰ'দটো ওলাইছে। অকণমান বতৰটো বেয়া আছিল যে, চাই থাকিব দেই। এইখিনি বনোৱা হৈ গ'ল, চাওক। এয়া তৰকাৰী। এতিয়া খাম আৰু ধুনীয়াকৈ। ঠিক আছে, তেনেহ'লে বন্ধুসকল, আজিৰ ব্লগটো এইখিনিলৈকে কৰিছোঁ। আৰু ইয়াৰ পিছতেই আগতে কৰি থোৱা ভিডিঅ' আছে, দি দিম। আপোনালোকে এতিয়াই চাব পাব, সেইকাৰণে শেষলৈকে ভিডিঅ'টো চাব দেই। অলপমান বাহিৰত আহিছোঁ,
আৰু কথাটো কওঁ যে ইয়াৰ পিছতে যিটো ভিডিঅ' মানে দিছোঁ আপোনালোকে চাই যাব আৰু সেইটো ভিডিঅ' আছিলে ছানডে'ৰ মানে আমাৰ ডাঙৰ ল'ৰাৰ লগৰ ল'ৰা আহিছিলে ঘৰলৈ ভাত খাবলৈ মাতিছিলোঁ ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু এডিট কৰা যিহেতু হোৱা নাছিলে সেইকাৰণে ভাবিছোঁ যে এইটো ভিডিঅ'ৰ লগতে দি দিওঁ তেনেহ'লে চায়ো ভাল লাগিব আৰু এতিয়া ৰ'দটো যিহেতু ধুনীয়াকৈ ওলাই গ'ল অলপমান সেইকাৰণে বাহিৰত খোজকাঢ়ি লওঁ তাৰপিছত এতিয়া আৰু ভাত পানী ধুনীয়াকৈ খাই ল'ম আৰু 2 মিনিট সময় ৰখি লৈছোঁ মানে তেতিয়া ভাতকেইটা খাওঁতে ভাল লাগিব চাই থাকিব দেই এইটো ভিডিঅ' নেক্সটটো ভিডিঅ' তোমাৰ লগৰ ল'ৰা আহিব নহয় আজি 11টা কেইটাত আহিব 11টা এইফালে গান হেৰি কৰিয়ে আছে ৰাউচি যাম আৰু সেইফালে আহা তোমাৰ লগৰ ল'ৰাটোৰ নামটো কৈ দিয়া তাহিৰ কি লিখে আব্দুল তাহিৰ শেখ মুছলমান ন ঠিক আছে আৰু এইফালে ইয়াৰ বাপেকৰ কোলাত উঠিলে এতিয়া মই ভাতকেইটা বাঢ়ি দিওঁ মুছলমান মানুহ হা হিন্দু মুছলমান হিন্দু আৰু মুছলিম দুটাই আছে এতিয়া হিন্দু মুছলিম শিখ হয় নাই কিচাই কোন আছিলে আৰু ল'ৰাটো হ'ল মুছলমান ল'ৰা কিন্তু বন্ধু আৰু ন মুছলমান হওক খ্ৰীষ্টিয়ান হওক সেইবিলাক আমাৰ কথা নাই মুঠতে ল'ৰাটো আহিব আৰু আমি ধুনীয়াকৈ ল'ৰাটোক খুৱাব লাগে হয় নাই আৰু কিয় গৈ থাকা এইফালে আহা মানুহৰ লগত কথা পাতিলে গৈ গুচি যায় নেকি ঠিক আছে দিয়া এই মানুহজনে খালি অনবৰত ভাত দিয়া ৰাতিপুৱা উঠিয়ে খালি ভাতটো দি লওঁ ৰ'ব আজি আমাৰ ল'ৰাহঁতে হেৰিলৈ যাব দেওবাৰ যে মানে চিনেমা হল আছে ইয়াতে আৰু কি চাবলৈ যাবা পাঠান চাবলৈ যাব মই আৰু সৰুটো যাব নোৱাৰোঁ ইটো উৎপাত কৰি থাকিব চিনেমা হলত তাকে মন আছিলে চাবলৈ যাবলৈ আৰু ইফালে তেখেত আৰু যাব লগৰ ল'ৰাটো পঠাই পেলাই তাৰপিছত পৰীক্ষাও আহি আছে মাৰ্চৰ 2 তাৰিখৰ পৰা পৰীক্ষা তাকে মই কৈছোঁ যে এইবিলাকত লাগি থাকিলে পিছত পৰীক্ষা বেয়া হ'লে আৰু 7 পাব লাগিব এইবাৰ ভালকৈ ন তাকে কৈছোঁ কি হয় আৰু এইফালে দেখিছেনে এয়া কাপোৰ কালি গোটেই জাপিছোঁ ইমানেই কাপোৰ হৈ গৈছে এইফালে গডৰেজটোত আছে সেইটো গডৰেজত আছে আকৌ আগৰ আলমাৰীত আছে মুঠতে এয়া আৰু কাপোৰে কানিয়ে চব ভৰ্তি হৈয়ে আছে আৰু মই কথা কৈ থাকিলে এখেতে অনাবৰ ৰদালি মাতি থাকে খঙে উঠিছে ৰ'বচোন কিয়নো মাতিছে কি হ'লনো এইয়া খুলিব পৰা নাই চাউলৰ বেগ এইয়া আমাৰ পণ্ডিতে চাওক কি কৰি আছে সৰু পণ্ডিতে চাউল পেলাব এতিয়া মই খুলি দিম ধৰা এইটো ধৰা দিয়া কটাইখন দিয়া চাউলৰ বেগটো খুলিলেহে খুলিব এইয়া কি কৰিছে এইটো আঁতৰাই দিয়া এয়া ল'ৰাহঁতক ভাত দি দিলোঁ আলহী যে ঘৰলৈ আহিলে সেয়া আলহী দেখুৱাই নহ'লে ইফালে বনোৱাত ব্যস্ত হৈ থাকিলোঁ এইফালে মাছ বনালোঁ আৰু আলহীয়ে হেৰি নাখায় মাংস নাখায় আৰু সি অসমীয়া একো বুজি পোৱা নাই তাহিৰ assamese समझ आ रहे नहीं आ रहा है हाँ मैं assamese में बात कर रही हूँ मैंने अभी मैं हिंदी में बोल दूँगी ठीक है वो मछली खाते हैं चिकन नहीं खाते हैं इसीलिए वो मछली खा रहा है আৰু এয়া আবেলি হৈ গ'ল এতিয়া 4:30 বাজিব হৈছে এতিয়া আমাৰ এয়া তাহিৰ চলা जाएगा घर और ताहिर को घर में ले जाएगा ঘৰলৈ লৈ যাব এখেতে আৰু ল'ৰাই সেইকাৰণে তাক এতিয়া বাই বাই বিদায় দিম সিহঁতে খেলিলে গৈ বাহিৰত সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ বন্ধুসকল এইখিনিলৈকে আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আৰু যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি মন যায় ভাল লাগে দেই সেইটো কৈ লৈছোঁ কিন্তু এনেই আৰু ভিডিঅ' এটাতো আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নোৱাৰি ছাবস্ক্ৰাইব কৰিব পাৰি শ্বেয়াৰ কৰি দিব নোৱাৰি নিজে ভাল পোৱা নোপোৱাৰ কথাত কিছুমান থাকে আৰু যিয়ে নহওক ইমানখিনি মানুহে 100টা মানুহেই হওক বা 10টাই হওক যোনসকলে মোক ছাপোৰ্ট কৰি গৈ আছে কমেণ্ট কৰে
খুব ভাল লাগে মনটো মানে উৎসাহিত হওঁ যে আৰু এটা কিবা ভিডিঅ' কৰি পেলাই দিব পৰা হয় ভাল লাগিলে হয় সেইটোৱে আৰু ভাল লাগিল আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই দেই তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিম আৰু তে বাই বাই